সঁচাকৈ খুব ভাল লাগিছে। যোৱা আমি 25 তাৰিখত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বাওকুংগ্ৰী ব্লক কমিটি গঠন কৰা হৈছে। আৰু সেই ব্লক কমিটি এনেকুৱা গঠন কৰা হৈছে, চবেই নতুন নতুন মেম্বাৰ তেখেতসকলে। বাওকুংগ্ৰী কংগ্ৰেছৰ ইতিহাসত কেতিয়াও ব্লক কমিটি নাছিল। কোনোবা বিজেপিৰ পৰা আহিছে, কোনোবা জিএছপিৰ পৰা আহিছিল, কোনোবা বিপিএফৰ পৰা আৰু কোনোবা ইউপিপিএলৰ পৰা। আৰু ক'বলৈ গ'লে যে বাওকুংগ্ৰী কমিটিৰ যি সভাপতি হৈছে ব্লকত, সেই ডাঙৰীয়াজনে ইউপিপিএলৰ CWC মেম্বাৰ আছিল আৰু সেয়ে আমাৰ প্ৰেচিডেণ্ট আজিৰ তাৰিখত। এই একে ৰূপত আজি আমি এই শ্ৰীৰামপুৰ ব্লকটো ৰূপায়ণ কৰিবলৈ ইয়াত আহিছে। ইতিমধ্যে আমাৰ মিটিংখন শেষ হৈছে আৰু আজি সভাত আমি ইমান বৃহৎ সভা, এইটো বিৰাট ইণ্টাৰেষ্ট। সকলোৱে BCDCৰ পৰা কোনোবা BCDCৰ 15 জন, 20 জন, 25 জন এনেকুৱা মানুহ আজি আগভাগ লৈছে। আৰু ইয়াত প্ৰেচিডেণ্টৰ কাৰণে এটা ভেদাভেদ হৈছে, আৰু এইটো একচুৱেলি ভেদাভেদ নহয়। কংগ্ৰেছে ভালকৈ ৰূপায়ণ হ'ব লাগে, যে এজন ভাল নেতৃত্ব দিব পৰা মানুহ আমাৰ ব্লকৰ প্ৰেচিডেণ্ট লাগে। গতিকে আজি এই কমিটিয়ে, এই হাউচে এনেকুৱা ডিচিশ্যন লৈছে যে আমাৰ প্ৰেচিডেণ্টৰ কাৰণে আদিবাসীৰ সমুদায়ৰ পৰা এজন পেনেলিষ্ট দিছে আৰু মাইনৰিটি কমিউনিটিৰ পৰা এজন পেনেলিষ্ট দিছে। এই দুজন মানুহ প্ৰেম মুৰ্মু ডাঙৰীয়া আদিবাসী কমিউনিটিৰ পৰা আৰু নুৰুল আলম ডাঙৰীয়া ফ্ৰম মাইনৰিটি কমিউনিটিৰ পৰা আজি পেনেলিষ্ট লৈ আমি APCCক দি দিম। আৰু ইয়াৰ পৰাই ডিচিশ্যনটো হ'ব কোন প্ৰেচিডেণ্ট আৰু কোন জেনেৰেল ছেক্ৰেটাৰী এডমিন হ'ব। আৰু ইয়াৰ লগতে মই আজি মিডিয়াৰ যোগেদি আমি বড়োলেণ্ডবাসী, অসমবাসীক জনাবলৈ বিচাৰিছে যে আজি সঁচাকৈ অকল অসমৰ কথা নহয়, অসম বিটিকেৰ কথা নহয়, সারা ভাৰতবৰ্ষত আকৌ কংগ্ৰেছৰ ঢৌ আহিছে। আৰু আমি এই যোৱা 25 তাৰিখত কোৱা নিচিনা যে 2025ত BTC অৰ্থাৎ BTRত কংগ্ৰেছে চৰকাৰ কৰিব। আচ্ছা, দেখা গৈ যে বিগত ক্ষেত্ৰত কংগ্ৰেছৰ পৰা আঁতৰি থকা কাৰণটো হৈছে যে বড়ো জাতি দীৰ্ঘদিনীয়া 50-55 বছৰ পৃথক বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিছিল। কোনোবা PTC হয়, কোনোবা ODSL হয়, কোনোবা APSU হয়, কোনোবা NDP, কোনোবা পিপল জইণ্ট একশ্যন কমিটি হয়। এই গতিকে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱে আমাৰ বড়ো আন্দোলনকাৰীসকলক লৈ পেলাই এটা BTC চৰকাৰ গঠন কৰিছে হাগ্ৰামাৰ নেতৃত্বত। আৰু ইয়াত কংগ্ৰেছে বিচৰা যে বড়ো জাতিৰ দাবী দাবাক আমি একেবাৰে ধ্বংস কৰি নেগলেক্ট কৰি BTC কংগ্ৰেছ চৰকাৰ বনাম বুলি এইটো ভাবা নাছিল। আমি সুবিধা দিছিল, কংগ্ৰেছে সুবিধা দিছিল বড়ো জাতিৰ চেণ্টিমেণ্টটো লৈ পেলাই, পৃথক বড়োলেণ্ড আন্দোলনৰ চেণ্টিমেণ্টটো লৈ পেলাই বড়ো সকলোৱে নিজৰ আঞ্চলিক দলৰ লগত লাগি আছিল। কিন্তু আজিৰ দিনত কি হৈছে চাওক, আজি BPFৰ কথাই কওক। BPFক ইমান সুবিধা দিছে আমাৰ তৰুণ গগৈ ডাঙৰীয়াই অৰ্থাৎ APCCয়ে, কিন্তু BPFে আজি নিজৰ কথাটো আমাৰ কংগ্ৰেছৰ কথাটো বাদে দিয়ক, নিজকে এই BTCক সাহসকাৰী দল হিচাপে তেখেত থিয় দিবলৈ নোৱাৰা হ'ল আৰু BJPক সমজাই দিলে। আৰু আজিৰ যে BTRৰ চৰকাৰ, ইউপিপিএলৰ চৰকাৰ, সেইটোতো এখন বড়োলেণ্ড পৃথক আন্দোলনকাৰী এইটো এটা চৰকাৰ নহয়, সেইটো বড়ো জাতিৰ চৰকাৰ নহয়, এইটো বড়োলেণ্ড চৰকাৰ নহয়, এইটো একে BJPৰে চৰকাৰ। BJP এনেকুৱা কৰিছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক এখন ফুটুল নিচিনা, এখন ফাপেট চৰকাৰ। সেই গতিকে ৰাইজৰ ৰাজা সকলোৱে সচেতন, আজিৰ দিনত সকলোৱে সজাগ হৈছে যে BPF লগত নহ'ব, ইউপিপিৰ লগতো নহ'ব, আৰু BJPকতো বড়ো জাতি ট্ৰাইবেলসকলে ভাল নাপায়, কাৰণ BJPয়ে ট্ৰাইবেলৰ এগেইনষ্ট, BJPয়ে আমাৰ মাইনৰিটি ধৰ্ম আলম্বীসকলৰ এগেইনষ্ট, আৰু BJPয়ে অকল নিজকে জানে। সেই গতিকে আজি বিকল্প কোনো নাই, BJPও বিকল্প নহয়, ইউপিপিএলৰ বিকল্প নহয়, আৰু BPFও বিকল্প নহয়। ৰাইজৰ ৰাজা বড়োলেণ্ডবাসীৰ বড়ো জাতিৰ ৰাইজৰ ৰাইজে আজি বিচাৰিছে কংগ্ৰেছক বিচাৰিছে, আৰু কংগ্ৰেছক বিচাৰি আজি দলে বোলে BPFক এৰি ইউপিপিএলক ঠেক দি, BJPক ঠেক দি, কোনোবা GSক ঠেক দি এই কংগ্ৰেছলৈ যোগদান দি আছে।